নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ 8 নম্বৰ চেপ্টাৰৰ এক্সাৰসাইজ 8.2 অংকবোৰ সমাধান কৰিম। ইয়াৰ আগতে আমি উদাহৰণৰ অংক আৰু 8.1ৰ অংকবোৰ কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে চাই ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া 8.2ৰ 1 নম্বৰ অংকটো চোৱা। তো 1 নম্বৰত আছে মান উলিওৱা sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী। ইয়াৰ আগতে আমি মানৰ এটা তালিকা পাইছিলোঁ। তালিকাত থকা মানবোৰ মুখস্থ আছে আমাৰ, গতিকে যদি কোনোবাৰ মুখস্থ নাই সেই তালিকাখন মুখস্থ কৰি লৈ ল'বা। তাৰ কাৰণে ভিডিঅ'ত এটা দিয়া আছে, লিংক ডিছক্ৰিপশ্যনত পাই যাবা, তোমালোকে ভিডিঅ'টো চাই ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সেই মান তালিকাৰ পৰা মানবিলাক পাওঁ। sin 60 ডিগ্ৰীৰ মান পাওঁ √3/2, cos 30 ডিগ্ৰীৰ মান পাওঁ √3/2। গতিকে এইটো আৰু এইটো একো চিন নাই, মানে ইয়াতে পূৰণ চিন আছে, গতিকে √3/2 প্লাছ sin 30 ডিগ্ৰীৰ মান 1/2 ইনটু cos 60 ডিগ্ৰীৰ মান 1/2। চোৱা, ভগ্নাংশৰ পূৰণ আমি ওপৰে ওপৰে পূৰণ কৰি দিব লাগে, তলে তলে পূৰণ কৰি দিব লাগে। √3 আৰু √3 পূৰণ কৰিলে আমি 3 পাওঁ, 2 আৰু 2 পূৰণ কৰিলে আমি কিমান পাওঁ 4 পাই যাওঁ, প্লাছ 1 1 গুণ 1 2 2 গুণ 4। তো ভগ্নাংশৰ যোগ বিয়োগ আমি কি কৰিব লাগে, লসাগু 4 একবাৰ, গতিকে 1 3 গুণ 3, 4 দি 4 একবাৰ, 1 1 গুণ 1, গতিকে ওপৰত 4 তলত 4, কেইবাৰ যাব একবাৰ। 2 নম্বৰটো চোৱা, 2 tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কোৱাৰ 60 ডিগ্ৰী। এতিয়া মানবোৰ বহাই দিম আমি। 2 ইনটু tan 45 ডিগ্ৰীৰ মান 1, গতিকে 1 স্কোৱাৰ, প্লাছ cos 30 ডিগ্ৰীৰ মান √3/2, গতিকে √3/2 হোল স্কোৱাৰ, মাইনাছ sin 60 ডিগ্ৰীৰ মান √3/2, গতিকে তাৰ হোল স্কোৱাৰ। গতিকে আমি এইটো আৰু এইটো একেই মান, এটা প্লাছত আছে এটা মাইনাছত আছে, গতিকে এইটোৰ লগত এইটো ডাইৰেক্ট কেঞ্চেল কৰি দিব পাৰোঁ। 2 ইনটু 1। 3 নম্বৰটো চোৱা, cos 45 ডিগ্ৰী 1/√2, sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী, sec হ'ল তোমাৰ cosৰ উল্টা, cos 30 ডিগ্ৰী মান √3/2, 2/√3, প্লাছ cosec 30 ডিগ্ৰী, এইটো হ'ল sin 30 ডিগ্ৰী ওলটা, sin 30 ডিগ্ৰী 1/2, এইটো ওলটাই দিলে 2 হৈ যাব। গতিকে ওপৰত 1/√2, তলৰ লসাগু √3 লগত মিলিছে, গতিকে 2 প্লাছ এইটো আৰু এইটো পূৰণ কৰি 2√3। তো চোৱা, 1/√2 এই হৰণ পূৰণ বনাই দিলে এইটো ওপৰত যাব আৰু এইটো তলত আহিব, 2 প্লাছ 2√3। ভগ্নাংশৰ পূৰণ আমি ওপৰে ওপৰে পূৰণ কৰি দিলোঁ √3, আৰু এইটো কি হৈ যাব, এইটো ইয়াৰ লগতো পূৰণ হ'ব, ইয়াৰ লগতো পূৰণ হ'ব। √2 2ৰ লগত পূৰণ কৰিলে 2 বাহিৰত থাকিব √2, এইটো যে ইয়াৰ লগত পূৰণ হ'লে কি হ'ব, এইটো আৰু এইটো ভিতৰত পূৰণ হ'ব ৰুট থকা, গতিকে 2√2 3 গুণ 6। তো মন কৰা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 9ত এনেকুৱা অংক তোমালোকে হৰ পৰিমেয় কৰিছিলা। তলত ৰুট থাকিলে, ৰুটৰ থাকিলে এইটো আমি অপৰিমেয় সংখ্যা হিচাপে জানো, গতিকে ইয়াক আমি কেনেকৈ হৰ পৰিমেয় কৰিব পাৰোঁ সেইটো তোমালোকে ক্লাছ 9ত পাইছিলা। গতিকে মন কৰা, মই আকৌ মনত কৰাই দিছোঁ, 2√2 প্লাছ 2√6 থাকিলে এনেকুৱাই আৰু এটা সংখ্যাৰে পূৰণ কৰিবা। 2√2 ইয়াত প্লাছ থাকিলে এইটো মাইনাছ দিবা, আৰু মাইনাছ থকা থাকিলে প্লাছ থকা দিব লাগে, অৰ্থাৎ ইয়াৰ সংযুগ্ম ৰাশিৰ আমি পূৰণ কৰি দিব লাগিব 2√6, কাৰণ এনেকুৱা সংখ্যা পূৰণ কৰিলে এইটো a প্লাছ b a মাইনাছ b, অৰ্থাৎ a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ সূত্ৰত পৰি যায়, আৰু সেই কামটো মানে সেই সূত্ৰত পেলাবলৈ আমি এনেকুৱা সংখ্যাৰে পূৰণ কৰি দিওঁ। যিটো আমি পূৰণ তলত দিছোঁ সেইটো আমি ওপৰতো পূৰণ দিব লাগিব। ওপৰত আছিল √3 পূৰণ দিব লাগিব, 2√2 মাইনাছ 2√6। নেক্সট লাইনটো চোৱা, ইফালে তলৰ এইখিনি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰত পৰিছে, গতিকে এইখিনি a, এইটো b, a প্লাছ b a মাইনাছ b, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, a হ'ল এইটো, গতিকে a স্কোৱাৰ মাইনাছ 2√6 অৰ্থাৎ b স্কোৱাৰ। আৰু ওপৰত চোৱা, √3ৰে এইটোকো পূৰণ কৰিব লাগিব, সেইটোকো পূৰণ কৰিব লাগিব। এইটো যায় ইয়াৰ লগত পূৰণ হ'লে কি হ'ব, 2√6, আৰু এইটো যায় ইয়াৰ লগত পূৰণ হ'লে তেতিয়া হৈ যাব 2√18,
মাইনাছ 2√18 এতিয়া চোৱা স্কুৱেৰৰ কাৰণে এইটো 4 স্কুৱেৰৰ কাৰণে ৰুট কেঞ্চেল 2 4 গুণ 8 মাইনাছ স্কুৱেৰৰ কাৰণে এইটো 4 এইটো কেঞ্চেল 4 6 গুণ 24 এতিয়া চোৱা এইটো আছে 2√6 মাইনাছ ইয়াক লিখিব পাৰোঁ 218ক লিখিব পাৰোঁ 9 × 2 9 2 গুণ 18 আমি এনেকৈ লিখিব পাৰোঁ কাৰণ 18ৰ বৰ্গমূল আমি নাপাওঁ গতিকে যেতিয়া 9 × 2 লিখিম 9ৰ বৰ্গমূল আমি 3 পাম গতিকে এনেকৈ লিখিব পাৰোঁ আমি 8 মাইনাছ 24 8 মাইনাছ 24 মাইনাছ 16 এইটো এনেকুৱা হ'ব 2√6 এই 9ৰ পৰা 3 ওলাই আহিব বৰ্গমূল গতিকে 3 2 গুণ 6 মাইনাছ 6√2 এতিয়া চোৱা মাইনাছ 16 আছে ওপৰত এইটো 2 আছে এইটো 6 আছে গতিকে এই দুয়োটাৰে কি সংখ্যা হৰণ যায় 2ৰে ইয়াকো যায় গতিকে 2 কমন আহিব 2 কমন আহিলে এইটো থাকিব √6 মাইনাছ 2 দি এইটো কেইবাৰ যায় 3 বাৰ লগতে থাকিব √2 এতিয়া 2 দি ইয়াক কাটিব পাৰিম -8 চাবা এতিয়া ইয়াতে কিন্তু কাটাকাটি নকৰিবা যেতিয়া 2 গোটেইখিনিৰ লগত পূৰণ হৈ আছে তেতিয়াহে আমি কাটিব পাৰিম গতিকে এতিয়া চোৱা তলত যদি এনেকৈ মাইনাছটো থাকে তেনেকুৱা ঠিক নহয় গতিকে আমি এইটো প্লাছ বনাই ৰাখিম গতিকে চিনটো বদলাই দিছোঁ আৰু এইটো চিন বদলাই দিলে প্লাছ হ'ব এইটো চিন প্লাছ আছে মাইনাছ হ'ব গতিকে প্লাছ হোৱাটো আগত লিখিছোঁ এইটো হ'ব 3√2 আৰু এইটো হৈ যাব তেতিয়া -√6 তো হৈ গ'ল 4 নম্বৰটো চোৱা sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cos 60 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী মানকেইটা বহুৱাই লওঁ sin 30 ডিগ্ৰীৰ মান 1/2 প্লাছ tan 45 ডিগ্ৰীৰ মান 1 মাইনাছ cosec 60 ডিগ্ৰী গতিকে cosec 60 ডিগ্ৰী sin 60 ডিগ্ৰীৰ ওলোটা হ'ব sin √3/2 ইয়াৰ ওলোটা হ'ব 2/√3 2/√3 আৰু তলত sec 30 ডিগ্ৰী cos 30 ডিগ্ৰীৰ ওলোটা গতিকে 2/√3 মানকেইটা তোমালোকে মুখস্থ কৰি লিখিব লাগিব তাৰ কাৰণে ভিডিঅ' দিয়া আছে চাই ল'বা প্লাছ cos 60 ডিগ্ৰীৰ মান 1/2 প্লাছ cot 45 ডিগ্ৰীৰ মান 1 চোৱা এতিয়া আমি এইটো আজ দি লৈছোঁ অৰ্থাৎ ওপৰখিনি আমি ভগ্নাংশৰ যোগ বিয়োগ কৰিম গতিকে আমি লসাগু ল'ম লসাগুৰ তলত যি দুটা আছে সেই দুটা পূৰণ হৈ থাকিব 2√3 এতিয়া 2 দি এইটোক যেতিয়া হৰণ কৰিম তেতিয়া 2√3 চাবা 2√3ক আমি কিহেৰে হৰণ কৰিম 2ৰে হৰণ কৰিম 2 2 কেঞ্চেল হ'ব √3 বাৰ যাব চাবা গতিকে এই 2ৰে এই লসাগু হৰণ কৰিলে 2 2 কেঞ্চেল √3 বাৰ √3 1 গুণ √3 প্লাছ তলত একো নাই মানে 1 আছে গতিকে একো নাথাকিলে ডাইৰেক্ট কি কৰিবা লসাগুৰে এইটোক পূৰণ কৰি দিবা কাৰণ একেৰে এইখিনি বাৰে যাব এইখিনি যায় ওপৰত পূৰণ হৈ যাব গতিকে 1ৰ লগত 2√3 পূৰণ হ'লে 2√3 মাইনাছ √3 লগত √3 কেঞ্চেল হ'ব 2 বাৰ যাব 2 2 গুণে 4 হ'ব এতিয়া তলৰখিনি চোৱা তলৰখিনিৰ লসাগু কি হ'ব 2√3 হ'ব √3 লগত √3 কেঞ্চেল হৈ 2 বাৰ যাব 2 2 গুণ 4 প্লাছ 2ৰ লগত 2 কেঞ্চেল হ'ব √3 বাৰ যাব √3 1 গুণ √3 প্লাছ তলত একো নাই ডাইৰেক্ট লসাগু দি পূৰণ কৰি দিবা 2√3 নেক্সট লাইনটো চাবা কি হ'ব এই √3 আৰু 2√3 এটা √3 আৰু দুটা √3 যোগ কৰি আমি পাম 3√3 অৰ্থাৎ তিনিটা √3 মাইনাছ 4 তলত আছে 2√3 আৰু এইখিনি চাবা 4 প্লাছ এটা √3 আৰু দুটা √3 যোগ কৰি আমি তিনিটা √3 আৰু তলত আছে 2√3 তোমালোকে জানা এনেকুৱা পালে আমি এই হৰণ চিনটো আমি কি কৰি দিওঁ পূৰণ বনাই দিওঁ তো ওপৰটো ঠিকে থাকিব 3√3 মাইনাছ 4 বাই 2√3 পূৰণ কৰি দিলে এইটো ওলটি যাব 2√3 ওপৰত 4 প্লাছ 3√3 তলত গতিকে এইখিনি আৰু এইখিনি পূৰণ চিন আছে গতিকে কটাকটি কৰিব পাৰিম আমাৰ থাকি গ'ল চাবা ওপৰত 3√3 মাইনাছ 4 3√3 মাইনাছ 4 তলত থাকি গ'ল 4 প্লাছ 3√3 4 প্লাছ 3√3 এনেকুৱা পালে আমি হৰ পৰিমেয় কৰি দিব লাগে গতিকে 4 প্লাছ 3√3 আছে আৰু এটা 4 মাইনাছ 3√3ৰে পূৰণ কৰি দিব লাগে প্লাছ থাকিলে মাইনাছ টকাটো পূৰণ দিব লাগে মাইনাছ থাকিলে প্লাছ টকাটো পূৰণ দিব লাগে যিটো আমি তলত পূৰণ দিছোঁ সেইটো আমি ওপৰতো পূৰণ দিব লাগে গতিকে 3√3 মাইনাছ 4 ওপৰত আছিলে আমি পূৰণ দিম 4 মাইনাছ 3√3
নেক্সট লাইনটো আমি পাম এইটো a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰত পৰিছে a প্লাছ b a মাইনাছ b গতিকে a স্কয়াৰ মাইনাছ b স্কয়াৰ অৰ্থাৎ a ৰ ঠাইত হ'ল 4 স্কয়াৰ মাইনাছ b ৰ ঠাইত হ'ল 3√3 এইটোৰ স্কয়াৰ গতিকে ওপৰত চোৱা ওপৰত এই 3√3 যায় ইয়াৰ লগতো পূৰণ হ'ব 3√3 ইয়াৰ লগতো পূৰণ হ'ব মানে 3√3 এই দুইটাৰ লগত পূৰণ হ'ব -4 এই দুইটাৰ লগত পূৰণ হ'ব গতিকে চাবা 3√3 যায় 4 ৰ লগত পূৰণ হ'ল 3 4 গুণ 12√3 এইটো যায় ইয়াৰ লগত যেতিয়া পূৰণ হ'ব চিনডাল চাবা ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস গতিকে মাইনাস এইটো আৰু এইটো পূৰণ কৰিলে বাহিৰত কিমান হ'ব 3 3 গুণ 9 বাহিৰত কিমান হ'ব এইটো 3 আছে এইটো 3 আছে গতিকে 3 3 গুণ 9 আৰু √3 3 হৈ যাব 3 9 গুণ 27 চাবা গতিকে এইটোৰে পূৰণ কৰা হৈ গ'ল এতিয়া এইটোৰে এইটো আৰু এইটো পূৰণ যেতিয়া কৰিম গতিকে মাইনাস হল এইটো যাই ইয়াৰ লগত যেতিয়া পূৰণ হ'ব চিন দুইটাৰ আগত কি আছে মাইনাস আছে গতিকে প্লাস হৈ যাব 4 3 গুণ 12 হ'ব আগত লগত হ'ব √3 এতিয়া আমি নেক্সট লাইনটো কি পাম 4 4 গুণ 16 মাইনাস স্কয়াৰৰ কাৰণে এটো 9 হৈ যাব এটো কেনসেল যাব 3 9 গুণ 27 এতিয়া চাবা 12টা √3 প্লাসত আছে আৰু 12টা √3 প্লাসত আছে 12টা আৰু 12টা কেটা হল 24টা √3 -27 আৰু -16 -30 43 43 এতিয়া চাবা তলত পাম আমি -11 ওপৰত আমি পাম এইটো চাবা 24√3 -43 তলৰ চিনটো এনেকৈ থাকিব নালাগে এটো প্লাস কৰি দিছো গতিকে এইটো প্লাস হৈ যাব আৰু এইটো মাইনাস হৈ যাব প্লাসটো আগত লিখিছো 43 আৰু মাইনাসটো পিছত লিখিছো 24√3 হৈ গ'ল 5 নম্বৰটো চাবা 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree sin square 30 degree plus cos square 30 degree মান কিটা বহাই লৈছো 5 into cos 60 degree মান 1/2 তাৰ হোল স্কয়ার plus 4 into sec 30 degree cos 30 degree মানৰ উলটা গতিকে 3/2 আছিল 2/√3 তাৰ হোল স্কয়ার minus 10 45 degree মান 1 তাৰ হোল স্কয়ার এটা চাবা sin square 30 degree plus cos square 30 degree এটা সূত্ৰ পিছত পাই যাবা তোমালোকে এটা চাবা sin square a plus cos square a equal to 1 এই মানটো যদি একেই হয় sin square আৰু plus cos square কৰি দিলে sin square আৰু cos square যদি আমি যোগ কৰি দিও তাৰ মান 1 পাই যাও গতিকে কোণৰ মানটো একেই থাকিলে কোণৰ মানটো ইয়াতো 30 আছে ইয়াতো 30 আছে sin square plus cos square গতিকে এই সূত্ৰ অনুযায়ী আমি কি পাম মানে এইখিনিৰ মান 1 পাই যাম sin square 30 degree plus cos square 30 degree ইয়াৰ মানটো আমি 1 বুলি লিখি দিব পাৰো এটা সমা তলৰ একটো নিলিখিলেও হয় গতিকে আমি ওপৰখিনি লিখি আছো 5 into স্কয়াৰ কৰিলে 1/4 plus 4 into স্কয়াৰ কৰিলে 4 এটো হ'ব স্কয়াৰ ৰুট কেনসেল হৈ 3 minus 1 তেছবা 5 1 গুণ 5 তলত হল 4 plus 4 4 গুণ 16 তলত হল 3 minus 1 গতিকে লসাগু হ'ব এই দুটা লসাগু হ'ব 3 4 গুণ 12 4 ৰে 3 বাৰ 3 5 গুণ 15 প্লাস 3 ৰে 4 বাৰ 4 আৰু 16 পূৰণ কৰি 64 মাইনাস তলত একো নাই 12 1 গুণ 12 তলত একো নাই মানে 1 আছে 1 ৰে 12 ৰে 12 কেইবাৰ যায় 12 বাৰ যায় গতিকে 12 1 গুণ 12 গতিকে এটো জানা তোমালোকে গতিকে এটা চোৱা এখিনি প্লাস কৰি এখিনি মাইনাস কৰিলে আমি 67 পাম কিমান পাম 67 তলত পাম 12 গতিকে হৈ গ'ল 6 নম্বৰটো চাবা মান কেটা লিখি লৈছো cos 30 degree sin 30 degree উলটা গতিকে 1/2 আছিল 2 হৈ যাব প্লাস cos 60 degree sin 60 degree উলটা গতিকে √3/2 উলটা হৈ যাব 2/√3 plus cos 90 degree sin 90 degree উলটা গতিকে 1 তলত sec 0 degree sec 0 degree cos 0 degree উলটা গতিকে cos 0 degree আছিল 1 গতিকে উলটাই দিলে 1 হৈ যাব sec 30 degree আছিল cos 30 degree উলটা √3/2 2/√3 হৈ যাব গতিকে প্লাস sec 60 degree cos 60 degree উলটা গতিকে এটো হৈ যাব 2 তোমালোকে এই মানবোৰ নিশ্চয় মনত ৰাখিছা যদি মনত ৰাখা নাই তেতিয়া কি কৰিবা যে মোৰ আৰু ভিডিও আছে এই মান তালিকাৰ ওপৰত গতিকে সেই ভিডিওবোৰ চাই লবা লিংক ডেসক্ৰিপচনত দিয়া থাকিব গতিকে এতিয়া চোৱা ওপৰৰখিনি চোৱা আৰু তলৰখিনি চোৱা ওপৰত 2 plus 2/√3 plus 1 2 আছে তলতো আছে
এইটো আছে এইটো আছে এইটো আছে এইটো আছে এতিয়া চোৱা ওপৰৰখিনি আৰু তলৰখিনি একেই গতিকে একেই বস্তুৰে মানে কাটি দিলে কেইবাৰ যায় একবাৰ যায় যেনেকুৱা 5ক 5এৰে কেইবাৰ যায় একবাৰ যায় 10ক 10এৰে কেইবাৰ যায় একবাৰ যায় গতিকে গোটেইখিনি যদি একেই থাকে কেইবাৰ হৰণ যাব একবাৰ গতিকে গোটেইখিনিৰ মান 1 হৈ যাব 7 নম্বৰটো চোৱা আমি মানবোৰ লিখি লৈছোঁ sin 30 ডিগ্ৰী 1/2 tan 45 ডিগ্ৰী 1 minus cosec 45 ডিগ্ৰী এটো হল sin 45 ডিগ্ৰীৰ উলটা গতিকে sin 45 ডিগ্ৰী 1/√2 আছিল উলটাই দিলে √2/1 √2 লিখিলেই হৈ যাব আৰু তলত sec 30 cos 30 ৰ উলটা 2/√3 হৈ যাব প্লাস cos 60 ডিগ্ৰী এটো হ'ব cos 60 ডিগ্ৰী হল 1/2 plus cot 45 degree 1 গতিকে এতিয়া চাবা উপৰখিনি লখাগু 2 2 দি 2 একবাৰ 1 1 গুণ 1 প্লাস 2 1 গুণ 2 মাইনাস তো ডাইরেক্ট পূরণ হ'ব 2√2 তলত হ'ব 2√3 লখাগু √3 ক্যান্সেল 2 বাৰ 2 2 গুণ 4 প্লাস 2 দি 2 ক্যান্সেল √3 বাৰ √3 1 গুণ √3 প্লাস এটো দি ডাইরেক্ট পূরণ হ'ব গতিকে 2√3 দেছবা 1 প্লাস 2 হৈ গল 3 মাইনাস 2√2 তলত হল 4 এখিনি তলত আকৌ কিমান আছে 2 এটা আছে 2 4 প্লাস √3 আৰু 2√3 এই দুটা যোগ কৰি 3√3 আৰু তলত হল 2√3 এতিয়া আমি কি কৰিম হৰণটো পূৰণ বনাই দিম 3 minus 2√2 তলত আছে 2 পূৰণ বনাই দিছো এইটো উলটি যাব 2 ওপৰত যাব 2√3 ওপৰত যাব 4 plus 3√3 এতিয়া চোৱা এতিয়া যদি আমি ইয়াৰ লগত ইয়াক কাটিব পাৰো এতিয়া চোৱা কি থাকিব নেক্সট থাকিব ওপৰত এইটো আৰু এইটো পূৰণ হ'ব গতিকে এই √3 দি এই দুটাকে পূৰণ হ'ব যেতিয়া ইয়াৰ লগত পূৰণ হ'ব 3√3 যেতিয়া এইটো ইয়াৰ লগত পূৰণ হ'ব -2√6 আৰু তলত আছে 4 plus 3√3 এতিয়া চাবা এটো হৰ পৰিময় কৰি দিবা 4 plus 3√3 আমি পূৰণ কৰিব লাগিব 4 minus 3√3 তো 3√3 ওপৰত আছে 2√6 আমি পূৰণ কৰি দিব লাগিব এইটো 4 minus 3√3 আমি তলতো যেটো পূৰণ দিম হেতু ওপৰতো পূৰণ দিব লাগিব তলত কি হৈ গল a square minus b square গতিকে a square minus b square এটো ইয়াৰ লগত পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব আকৌ এটো ইয়াৰ লগতো পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব সবা এটো পূৰণ কৰি 12√3 এটো ইয়াৰ লগত পূৰণ হৈ মাইনাস 3 3 গুণ 9 এটো 3 হৈ গল 3 9 গুণ 27 তো এটো হৈ গল এটো সবা ইয়াৰ লগত পূৰণ হৈ মাইনাস 2 4 গুণ 8√6 এটো ইয়াৰ লগত পূৰণ হোৱাৰ সময়ত প্লাস হৈ যাব সবা দুইটাৰ আগত মাইনাস আছে গতিকে 2 3 পূৰণ কৰি 6 আৰু 3 6 গুণ 18 6√18 তেত সবা তলত কি হ'ব এটো হ'ব 16 এটো হ'ব 3 3 গুণ 9 আৰু এটো ক্যান্সেল হ'ব 3 9 গুণ 27 তো এটো 12√3 থাকি যাব এটো -27 এটো -8√6 প্লাস √18 ক আমি কি লিখিব পাৰো 6 9 into 2 এতিয়া চাবা ইয়াৰ তলত হৈ যাব -11 আৰু এটো 12√3 -27 -8√6 এই 9 ৰ পৰা বৰ্গমূল 3 ওলাই আহিব 3 6 গুণ 18 গতিকে +18√2 এতিয়া যদি আমি চিনটো চেঞ্জ কৰি দিও এইটো হ'ব +11 এটা সবা এইটো হৈ যাব মাইনাস আৰু এইটো হৈ যাব প্লাস এইটো হৈ যাব প্লাস আৰু এইটো হৈ যাব মাইনাস গতিকে প্লাস এটা যদি আগত লিখিব বিচাৰো লিখিব পাৰিম গতিকে যদি এইটো এনেকৈ থাকে তেনে হলে মই এইটো আগত লিখিছো প্লাস হৈ যাব 27
এতিয়া এইটো থাকিব মাইনাছ গতিকে মাইনাছ 12 ৰুট 3 এইটো হ'ব প্লাছ গতিকে প্লাছ 8 ৰুট 6 এইটো হ'ব মাইনাছ 18 ৰুট 2 হৈ গ'ল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা এইখিনিৰ মান sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী tan 60 ডিগ্ৰী sin 30 ডিগ্ৰী কোনটো হ'ব তো আমি চাওঁ সমাধান टू tan 30 degree divided by 1 plus tan square 30 degree 2 into tan 30 degree 1 by root 3 1 plus tan square 30 degree 1 by root 3 whole square 2 পৰত পূৰণ হ'ব 2 by root 3 1 plus square কাৰণে 1 এইটো 3 2 পৰত আছে 2 by root 3 তলত হল লসাগু 3 3 এক গুণ 3 plus 1 তো ওপৰত হল 2 by root 3 তলত হল 4 by 3 নেক্সট লাইনটো কি হ'ব 2 by root 3 হৰণটো আমি পূৰণ কৰি দিলো এটো চেঞ্জ হৈ যাব মানে 3 ওপৰত যাব 4 তলত আহিব এটা সব 2 দি 4 দুই বাৰ আৰু এটা মন কৰা এটা তোমালোকে জানা root 3 আৰু এটা root 3 পূৰণ কৰি দিলো কি হৈ গল 3 হৈ গল তো আমি ক'ব পাৰো যত নেকি 3 আছে তাতে দুটা root 3 পূৰণ হৈ আছে গতিকে এটা root 3 লগত এটা root 3 যদি কাটিও দিও আৰু এটা root 3 থাকি যাব তো নিশ্চয় তোমালোকে বুজি পাইছা মই আকৌ কৈ আছো 3 আছে মানে তাতে দুটা root 3 আছে এটা root 3 লগত এটা root 3 কাটা গল আৰু এটা root 3 থাকি গল এটা সোৱা ওপৰত থাকিল root 3 তলত থাকিল 2 root 3 by 2 কাৰ মান sin 60 cos 60 tan 60 sin 30 এটোৰ মান root 3 by 2 গতিকে এটো হল sin 60 তো आंसर হল এ নম্বৰটো তোমালোকে পৰীক্ষাত আহিলে এ নম্বৰ sin 60 বুলি লিখি দিবা দুই নম্বৰটো সোৱা 1 minus tan square 45 degree 1 plus tan 45 degree তো এটোৰ মান tan 90 degree 1 sin 45 degree 0 কোনটো হ'ব তো আমি লিখিছো 1 minus tan square 45 degree by 1 plus tan square 45 degree 1 minus tan 45 degree মান 1 গতিকে 1 square 1 plus tan 45 degree মান 1 গতিকে 1 square তো 1 minus 1 1 plus 1 ওপৰত 0 তলত 2 equal to 0 তো आंसर আমি পাও 0 গতিকে आंसर টো হয় ডি 3 নম্বৰটো সোৱা sin twice a equal to 2 sin a সত্য যেতিয়া a মানটো 0 30 45 60 কোনটো হ'ব তো আমি পৰীক্ষা কৰি চাম এতিয়া তো পৰীক্ষা কৰি চাবলৈ মই ধৰিলো a 0 হ'ব গতিকে ধৰি ললো 0 হ'ব নহবও পাৰে তো মই নাজানো গতিকে 0 ইয়াত দি দিলো এৰ মানটো 0 ধৰিলো তো 2 আৰু 0 পূৰণ কৰি দিয়া এৰ মানটো আমি 0 ধৰিছো গতিকে 0 ধৰিলে 2 0 গুণ 0 এতিয়া 0 হৈ গল এখিনি তো sin 0 ডিগ্ৰীৰ মান চাবা sin 0 ডিগ্ৰীৰ মান কিমান 0 আকৌ এইফালে ধৰা এটো 0 বুলি ধৰি লৈছো গতিকে sin 0 ডিগ্ৰীৰ মান 0 এখিনি কি হৈ গল 0 হৈ গল sin 0 ডিগ্ৰীৰ মান 0 গতিকে এখিনি 0 হৈ গল 2 আৰু 0 পূৰণ কৰি 2 আৰু 0 পূৰণ কৰি 0 হৈ গল গতিকে এইফালেও 0 হল সেইফালেও 0 হল গতিকে বস্তুটো সমান হল অৰ্থাৎ a কোণৰ মান আমি যদি 0 ডিগ্ৰী ধৰো তেতিয়া কথাটো সত্য সেই কাৰণে এৰ মান 0 ডিগ্ৰী তো 4 নম্বৰটো সোৱা 2 tan 30 degree divided by 1 minus tan square 30 degree এটোৰ মান কি হ'ব cos 60 degree sin 60 degree tan 60 degree নে sin 30 degree so 2 tan 30 degree by 1 minus tan square 30 degree সবা 2 into এটোৰ মান হল 1 by root 3 1 minus এটোৰ মান হল 1 by root 3 লগত আছে square তো এটো ওপৰত পূৰণ হ'ব গতিকে 2 গুণ 2 তলত হল root 3 1 minus এটো স্কয়াৰ কাৰণে 1 হ'ব এটো কেনসেল হৈ 3 হ'ব গতিকে ওপৰত থাকিল 2 by root 3 আৰু তলত লসাগু হল 3 3 গুণ 3 minus 1 গতিকে নেক্সট লাইনটো কি হ'ব ওপৰত আছে 2 by root 3 আৰু তলত আছে বিয়োগ কৰি 2 by 3 এটা সবা 2 by root 3 এটো হৰণ পূৰণ বনাই দিলো এটো উলটি যাব 3 ওপৰত 2 তলত গতিকে এটো কেনসেল আৰু root 3 ৰে ইয়াক যদি কাটো
টু ৰুট থ্ৰী কাৰণ 3 মানে তাতে দুটা ৰুট থ্ৰী আছে গতিকে এইটো কেঞ্চেল হয় ৰুট থ্ৰী থাকিল গতিকে ৰুট থ্ৰী কাৰ মান ৰুট থ্ৰী এইটো নহয় এইটোৰ মান 1060 ডিগ্ৰী গতিকে 1060 ডিগ্ৰী মান ৰুট থ্ৰী 3 এক নম্বৰটো চোৱা যদি 10a plus b root 3 আৰু 10a minus b 1 by root 3 তেন্তে a আৰু b উলিওৱা মাজত আৰু কিবা আছিল সেইখিনি কাটি দিছে সেইখিনি আমি বুজি পালেও হ'ব নাপালেও হ'ব তথাপিতো তোমালোকে চাবা মই ভিডিওটো দীঘলীয়া হৈ আছে এইকাৰণে মই কাটি ৰাখিছোঁ গতিকে যিয়ে নহওক এইখিনিৰ পৰা আমি সমাধানটো কৰিব পাৰিম চোৱা 10a plus b equal to root 3 এইফালে থাকক 10a plus b এইটো 10 কিমান ডিগ্ৰীৰ মান 1060 ডিগ্ৰী 1060 ডিগ্ৰী 10 দুইফালৰ পৰা আমি কাটি দিব পাৰোঁ a plus b equal to 60 ডিগ্ৰী এইটো এক নম্বৰ আৰু দিয়া আছে 10a minus b 10a minus b equal to 1 by root 3 তো এইফালে থাকিল 10a minus b 10 কিমান ডিগ্ৰীৰ মান 1030 ডিগ্ৰীৰ মান তো দুইফালৰ পৰা আমি 10 কাটি দিব পাৰোঁ a minus b equal to 30 ডিগ্ৰী এইটো হল 2 নম্বৰ 1 আৰু 2 যোগ কৰি দিলে হৈ যাব আগতো কৰিছো এনেকুৱা গণিত গতিকে a plus b আছে এখিনি বাওফালে যোগ হ'ব গতিকে a minus b সমান 60 plus 30 বাওফালৰখিনি বাওফালে যোগ আৰু সোঁফালৰখিনি সোঁফালে যোগ এতিয়া চোৱা b প্লাছত আছে b মাইনাছত আছে দুটা a হল যোগ কৰি আৰু ইফালে হল 90 ডিগ্ৰী 2 যাই হৰণ হ'ব 2 90 ডিগ্ৰী হৰণ 2 কিমান বাৰ 45 ডিগ্ৰী এতিয়া এৰ মান এক নঙত বহাই দিম এৰ মানটো এক নঙত বহুৱাই পাওঁ চাবা a plus b equal to 60 এর মান 45 গতিকে ইয়াত 45 ডিগ্ৰী বহাই দিম গতিকে 45 ডিগ্ৰী প্লাস b equal to 60 45 ডিগ্ৰী যাই মাইনাস হ'ব 60 minus 45 ডিগ্ৰী গতিকে 15 ডিগ্ৰী গতিকে এর মান পালো 45 ডিগ্ৰী bৰ মান 15 ডিগ্ৰী সো এটা আমি 3 ৰ 2 নম্বৰ শেষৰ অংকটো চাম তো 3 ৰ 2 নম্বৰ অংকটো চোৱা যদি sin x plus y 1 cos x minus y root 3 by 2 তেন্তে x আৰু y উলিওৱা তো লিখিম sin x plus y equal to 1 এইফালে sin x plus y থাকিল 1 sin কিমান ডিগ্ৰী sin 90 ডিগ্ৰী তো দুইফালৰ পৰা sin cancel x plus y equal to 90 ডিগ্ৰী এটো এক নম্বৰ cos x minus y root 3 by 2 তো cos x minus y থাকিব এফালে cos কিমান ডিগ্ৰীৰ মান cos 30 ডিগ্ৰী মান cos 30 ডিগ্ৰী cos cancel গতিকে x minus y equal to 30 ডিগ্ৰী তো আমি কি কৰিম এক আৰু এটো 2 নম্বৰ যোগ কৰি দিম 1 plus 2 বাওফালৰখিনি বাওফালে যোগ হ'ব সবা x plus y এখিনি যোগ এখিনি x minus y এখিনি যোগ এখিনি অৰ্থাৎ 90 plus 30 তো y প্লাসত y মাইনাসত গতিকে ক্যান্সেল x আৰু x যোগ কৰি টুৱাইস x ইকুৱেল টু এটো যোগ কৰি 120 গতিকে x 2 যাই হৰণ হ'ব 120 by 2 ইকুৱেল টু 60 ডিগ্ৰী তো x ৰ মানটো 60 ডিগ্ৰী পাইছো x ৰ মান আমি এক নঙত বহাই দিম তো x ৰ মান এক নঙত বহুৱাই পাওঁ তো x ৰ মান এক নঙত বহুৱাই পাওঁ কি পাওঁ চোৱা x ৰ ঠাইত 60 গতিকে 60 plus y equal to 90 ডিগ্ৰী y এটা যাই মাইনাস হ'ব 90 ডিগ্ৰী minus 60 ডিগ্ৰী কিমান থাকিল 30 ডিগ্ৰী তো লাষ্টত আমি লিখি দিম x ৰ মান 60 ডিগ্ৰী পাইছো চোৱা আৰু y ৰ মানটো পাইছো কিমান 30 ডিগ্ৰী তো হৈ গ'ল আমাৰ আনসাৰ তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ এক্সাৰসাইজ 8.2 ৰ অংকবোৰ কৰিলো তোমালোকে কেনে পালা কমেন্ট বক্সত নিশ্চয় জনাবা আৰু যদি ভাল লাগে তেনে হলে ভিডিওটো লাইক কৰিবা আৰু শেয়াৰ কৰিবা
মোৰ লগত থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, লগতে থকা বেল আইকনটো প্ৰেছ কৰা, যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে সোনকালে পোৱা। তো 10ম শ্ৰেণীৰ গণিত পাঠটো মই সম্পূৰ্ণ কৰিবলৈ যথেষ্ট কষ্ট কৰি আছোঁ। তোমালোকে জানা এটা ভিডিঅ' বনাবলৈ বহু সময়ৰ দৰকাৰ হয়। এই গৰমৰ মাজত ফেনটো দূৰত আছে, গতিকে বহুত গৰম, ঘামি জামি শেষ হৈ যাওঁ। মোটামুটি প্ৰায় 2 ঘণ্টামান ধৰি ক্লাছ কৰিব লগা হয়, গতিকে বহুত কষ্ট কৰি আছোঁ। গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে, অলপ সহায় হোৱা বুলি ভাবিছা, তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু চেনেলটো গ্ৰ'থ হ'বলৈ তোমালোকে সহায় আগবঢ়াবা। তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানে, পৰৱৰ্তী সময়ত লগ পাম। তো এইখিনিতে ধন্যবাদ।